নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম যে এল'ভেৰা ফেচিয়েল কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰি আৰু এইটো ফেচিয়েলে আপোনাৰ স্কিন ব্ৰাইট, হেলদি আৰু গ্লোয়িং বনোৱাত বহুত সহায় কৰিব। 15 দিনত এবাৰ ট্ৰাই কৰিব। আহক চাওঁ ফেচিয়েলটো কেনেকৈ বনাম আৰু কেনেদৰে এপ্লাই কৰিব পাৰিম। তো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই এল'ভেৰা দুটা পাত ল'ম। ইয়াৰ পৰা মই এল'ভেৰা জেল উলিয়াই ল'ম। পাত দুটা এনেকৈ কাটি ল'ম। নেক্সট দুই সাইডৰ পৰা কাটিম। তাৰ পিছত ওপৰৰ ছালখন গুচাই ল'ম। ইয়াৰ পিছত জেলখিনি এটা পাত্ৰত কালেক্ট কৰি ল'ম। এনেকৈ বাকী কেইটাৰো উলিয়াই ল'ম। এতিয়া আপুনি দেখা পাইছে এল'ভেৰা জেলখিনি উলিওৱা হৈ গ'ল। নেক্সট মিক্স কৰি ল'ম। এই ফেচিয়েলটোত মই মেইন ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰিছোঁ এল'ভেৰা জেল, কিয়নো এল'ভেৰা জেল আমাৰ স্কিনৰ পৰা পিম্পল গুচোৱাত সহায় কৰে আৰু ই এক বহুত ভাল এণ্টিবেক্টেৰিয়েল হয়, যিয়ে আমাৰ স্কিনৰ সকলো প্ৰব্লেম দূৰ কৰাত সহায় কৰে আৰু ই আমাৰ ফেচখন মইশ্চাৰাইজিং কৰি ৰখা, ফেচৰ ডেড স্কিন দূৰ কৰা, ছানবাৰ্ণ ৰিমুভ কৰা আৰু লগতে আমাৰ স্কিনখন ব্ৰাইট আৰু গ্লোয়িং কৰাত সহায় কৰে। ফেচিয়েলৰ প্ৰথম ষ্টেপ হ'ল ফেচ ক্লিনজিং, ছেকেণ্ড ষ্টেমিং, থাৰ্ড ফেচ মাছাজ এণ্ড ফ'ৰ্থ ফেচ পেক। ফাৰ্ষ্ট ষ্টেপৰ কাৰণে প্ৰথমতে ল'ম এচামুচ এল'ভেৰা জেল আৰু ইয়াতে আমি এড কৰিম কেঁচা গাখীৰ এচামুচ। ভালকৈ মিক্স কৰি পেষ্ট বনাই ল'ম আৰু মুখত এপ্লাই কৰিম। আমি ইয়াক মুখত 2 মিনিটমান মাছাজ কৰিম, যাৰ ফলত আমাৰ মুখৰ মৰা ছাল ৰিমুভ হয় আৰু আমাৰ স্কিন ক্লিন লাগিব। আৰু আপোনালোকে জানে যে মিল্ক আমাৰ ফেচৰ কাৰণে বহুত ভাল হয়। ই আমাৰ ফেচ ব্ৰাইট আৰু গ্লোয়িং বনোৱাত সহায় কৰে আৰু সদায় কেঁচা গাখীৰ ব্যৱহাৰ কৰিব লাগে, কিয়নো কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। 2 মিনিটমান ৰখাৰ পিছত এনেকৈ চাফা কৰি ল'ম আৰু ফেচ ক্লিন কৰাৰ কাৰণে দ্বিতীয়তে ল'ম এচামুচ এল'ভেৰা আৰু এচামুচ চাউলৰ গুড়ি। এনেকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত পেষ্টখিনি 2 মিনিটমান ফেচত মাছাজ কৰিম। এনেকৈ চাউলৰ গুড়ি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ই আমাৰ স্কিনখন ব্ৰাইট বনায় আৰু হেলদি ৰাখে আৰু লগতে যদি আপোনাৰ স্কিনখন বহুত ডাল হৈছে তেতিয়াও ই বহুত সহায় কৰে আৰু যদি আপোনাৰ স্কিনখন চেনচিটিভ হয় তেতিয়াও ইউজ কৰিব পাৰিব আৰু এইটো ফেচিয়েল সকলো স্কিন টাইপৰ কাৰণে পাৰফেক্ট হয়। তাৰপিছত মুখখন ভালকৈ কটন কাপোৰেৰে মুচি ল'ম। ছেকেণ্ড ষ্টেপ হ'ল ষ্টেমিং। ইয়াত মই অলপ গৰম পানী লৈছোঁ। গৰম পানীখিনিৰ সহায়ত মুখত ভাপ ল'ম। এইদৰে টাৱেলখনৰ সহায়ত মুখখন ঢাকি লৈছোঁ 2 মিনিটৰ কাৰণে। গৰম পানীৰ ভাপ আমাৰ মুখৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আমাৰ মুখত যিবিলাক মৰা ছাল থাকে সেইবিলাক ৰিমুভ কৰাত সহায় কৰে আৰু আপোনালোকৰ স্কিনত যদি ক'লা দাগৰ আৰু বগা দাগৰ অসুবিধা আছে এইবিলাক ৰিমুভ কৰাতো সহায় কৰে। থাৰ্ড ষ্টেপটো হ'ল ফেচ মাছাজ। ফেচ মাছাজৰ কাৰণে প্ৰথমতে এচামুচ এল'ভেৰা জেল লৈছোঁ আৰু এটা ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলে ডাৰ্ক চাৰ্কুল গুচোৱাত সহায় কৰে আৰু মুখখন চাফা কৰি দিয়ে। আৰু মই ইয়াতে গ্লিচাৰিন ইউজ কৰিম। গ্লিচাৰিন আধা চামুচমান লৈ ভালকৈ মিক্স কৰি ল'ম। গ্লিচাৰিনে মইশ্চাৰাইজিঙৰ কাম কৰে। যদি আপোনাৰ স্কিন অইলি হয় তেনেহ'লে গ্লিচাৰিন স্কিপ কৰি লওক আৰু যদি আপোনাৰ স্কিন ড্ৰাই হয় তেতিয়া গ্লিচাৰিন আপোনাৰ বাবে বহুত ভাল হয়। গ্লিচাৰিনে আমাৰ স্কিনখন ছফ্ট ৰখাত সহায় কৰে আৰু ই আমাৰ মৰা স্কিন সহজে ৰিমুভ কৰি দিয়ে। 2 মিনিটমান মাছাজ কৰাৰ পিছত এনেকৈ মুচি ল'ম। এতিয়া লাষ্ট ষ্টেপটো হ'ল ফেচ পেক। তাৰ কাৰণে আমাক লাগিব এচামুচ এল'ভেৰা জেল আৰু এচামুচ হালধিৰ গুড়ি। তাৰপিছত ভালকৈ মিক্স কৰি ল'ম। এতিয়া ফেচ পেক ৰেডি হৈ গ'ল। এতিয়া স্কিনত এপ্লাই কৰিম আৰু হালধিয়ে আমাৰ স্কিনত নেচাৰেল গ্ল' প্ৰভাইড কৰে আৰু 5 মিনিটমান ৰখাৰ পিছত
ঠাণ্ডা পানীৰে ধুই দিম। কেনেকুৱা পালে নিশ্চয় জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।